চৰকাৰৰ যে প্ৰথমখন বাজেট আৰু এই বাজেটত কি সামগ্ৰীৰ দাম কমিব, কি সামগ্ৰীৰ দাম বাঢ়িব, তাক লৈ এতিয়া জল্পনা কল্পনা অব্যাহত আছে আৰু সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। ৰাজ্যত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। বাজেটক লৈ এতিয়া ব্যাপক উৎকণ্ঠা ৰাজ্যবাসীৰ, সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দৃষ্টি নিবদ্ধ হৈ আছে। মূল্যবৃদ্ধিৰ সময়ত ব্যাপক চৰ্চালৈ আহিছে এই বিশেষ বাজেটখন আৰু বাজেটক লৈ বিভিন্ন সময়ত চৰ্চা আৰম্ভ হৈছে। বিয়লি 3 বজাত সদনত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু কি সামগ্ৰীৰ দাম কমিব, কি সামগ্ৰীৰ দাম বাঢ়িব, তাক লৈ উৎকণ্ঠিত হৈ আছে ৰাজ্যৰ জনতা। হিমন্ত চৰকাৰৰ আজি প্ৰথমখন বাজেট আৰু অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চমটো দিন। আজি পঞ্চমটো দিনত বিয়লি 3 বজাত সদনত সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু এইখন বাজেটত শেহতীয়াকৈ হৈ থকা মূল্যবৃদ্ধিৰ ওপৰত সমগ্ৰ বিষয়টো সাঙুৰি লোৱা হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু এইখন বিশেষ বাজেটত মহিলাসকলৰ বাবে সুখবৰ লৈ আহিব বিত্তমন্ত্ৰী অজন্তা নেওগে। তেনেধৰণৰ কিছু সম্ভাৱনীয়তাও এতিয়া প্ৰকট হোৱা পৰিলক্ষিত হৈছে। বিয়লি 3 বজাত সদনত বাজেট উত্থাপি সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটিব। আজিৰ দিনটোত বাজেট উত্থাপন কৰিব, বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। কি সামগ্ৰীৰ দাম কমিব, কি সামগ্ৰীৰ দাম বাঢ়িব, তাক লৈ বিস্তৃত তথ্য লৈ আহিব। বিয়লি 3 বজাত সদনত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটিব। আৰু যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰু এই প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজিৰ দিনটোত বিয়লি 3 বজাত সদনত বাজেট দাখিল কৰিব আৰু তাৰ পাছতেই সকলো ধৰণৰ তথ্য ফাদিল হৈ পৰিব। কি সামগ্ৰীৰ দাম বাঢ়িল, কি সামগ্ৰীৰ দাম কমিল, সেই সন্দৰ্ভত সকলো জল্পনা কল্পনাৰ অন্ত পৰিব। আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিসমূহৰ বাবেও পুঁজি আজিৰ দিনটোতেই মুকলি কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু এইখন সাধাৰণ বাজেটে খবৰ কঢ়িয়াই লৈ আহিব বুলি ইতিমধ্যে সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। আৰু ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব, তাক লৈ ইতিমধ্যে ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বিষয়টো সন্দৰ্ভত।